হাই এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰোঁ সকলো ভালে আছে। এয়া মই অষ্টমীৰ দিনা অকণমান ওলাই আহিলোঁ। আহি আপোনাৰ গীতানগৰত এখন পূজা হৈছে, মঠঘৰীয়া হয় জেগাখিনিৰ নাম। তাতে মই অলপ নিৰ্মালি পজ্জল সেৱা কৰিলোঁ দেৱী মাৰ লগত। তাৰ মোৰ পূজাৰীজন একচুৱেলি চিনাকি আছিলে, সেইটো কাৰণে তাতেই মাতিছিলে। মই গৈ পেলাই তাতে সেৱা ল'লোঁ। লৈ এয়া চাওকচোন, সন্ধি পূজা বুলি কয়। এয়া 100 এগছ চাকি লৈ সকলো বহি গৈছে, টাইম হৈ গৈছে। 4টা কিমানৰ পৰা আৰম্ভ হ'ব, সেইকাৰণে সকলো মানুহখিনি এনেকৈ চাকি লৈ পেলাই 100 এগছ মুখৰ আগত এনেকৈ বহিছে। এয়া সন্ধি পূজা হ'ব। তাৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি নৰ্থ গুৱাহাটীৰ অভিমুখে আহি আছোঁ। তাতে আমাৰ পুৰণা ঘৰ হয়, সেইকাৰণে ভাবিলোঁ পুৰণা ঘৰৰ পৰাও আহোঁ আৰু তাতেও নৰ্থ গুৱাহাটীতো পূজা চাই আহোঁ বুলি ওলাই আহিলোঁ। এয়া আমি শৰাইঘাট ব্ৰিজ পাই গৈছোঁ। শৰাইঘাট ব্ৰিজ পাৰ হৈ আমি নৰ্থ গুৱাহাটী সোমালোঁ। এয়া চাওকচোন, হাতী বাপুও দেখিলোঁ ৰাস্তাতে। খুব ভাল লাগিছে মনটো। এনেকৈ দেখিলে ওলাই আহিলে ভাল লাগে বাৰু। এয়া আমি নৰ্থ গুৱাহাটী সোমাই গ'লোঁ। এতিয়া আমি চাওকচোন পুৰণা ঘৰলৈ গৈ আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। এয়া আমি গলিত সোমাইছোঁ আমাৰ পুৰণা ঘৰৰ। এয়া ফাইনেলি আমি আহি পাই গ'লোঁ। এয়া আমি গাড়ীৰ পৰা নামিব লৈছোঁ। এয়া ৰিধি আৰু পায়েল নামিছে। এয়া চাওকচোন, এয়া আমাৰ পুৰণা ঘৰ হয়। বলকচোন আপোনালোককো দেখাওঁ বাৰু ভিতৰটো। এয়া আমি ভিতৰত সোমালোঁ। এয়া আকৌ তেখেতৰহে পুৰণা ঘৰ মানে ৰিধিৰ দেউতাকৰ এয়া পুৰণা ঘৰ হয়, কাকাকৰ আৰু। এয়া চাওকচোন, আমি ভিতৰলৈ আহিলোঁ। এইটো হৈছে ড্ৰয়িং ৰুম হয়। আৰু ভিতৰলৈ আমি নগ'লোঁ আৰু নেদেখালোঁ বাৰু, ড্ৰয়িং ৰুমটোৱে দেখুৱালোঁ। এয়া ৰিধিয়ে আকৌ বহুত ভাল পাইছে, বাহিৰটো মুকলি পাইছে যে, সেইটো কাৰণে তাই বাহিৰত আহিহে খেলিছে। ইমান ভাল পাইছে। কি বুটলিছে? কেনেকুৱা লাগিল বাৰু জনাবচোন। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আমি ওলাই আহিলোঁ নৰ্থ গুৱাহাটীত পূজা চাবলৈ। পুৰণা ঘৰৰ পৰা আহি গ'লোঁ। আহি পেলাই এয়া চাওকচোন, মধ্যখণ্ড বুলি কয়, মানে নৰ্থ গুৱাহাটী মধ্যখণ্ডত এইখন পূজা হৈছে। এইখন আপোনাৰ চাবচোন, এটা ডাঙৰ ৰাৱণ বনাইছে। এয়া বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে আচলতে এইখন পূজাত। ৰাৱণটো চাবচোন বাৰু, দেখিলেই ভয় লগা, ইমান ডাঙৰ বনাইছে। এইটো ৰাৱণ চাওকচোন, ইমান ডাঙৰ ৰাৱণ বনাইছে। এয়া মানে দশেৰাৰ দিনা, মানে বিজয়া দশমীৰ দিনা ৰাৱণ বধ হ'ব, সেইকাৰণে বহুত ডাঙৰকৈ বনায়। এয়া চাওকচোন, ডাঙৰকৈ বনাইছে বহুত।
এইখন ব্ৰহ্মপুত্ৰ নদীখন চাওকচোন, ইমান ধুনীয়া লাগিছে। পাৰতে হৈছে পূজাখন, মানে বহুত দেখিলেই মানে বহুত ভাল লাগে। লাইটবিলাক, ইপাৰৰ লাইটবিলাক আহি থাকে ন, সেইটো কাৰণে বহুত বেছি ভাল লাগে। সেয়া তাৰ পৰা ওলাই আহি পেলাই আৰু এখন পূজা আছে ইয়াতে নৰ্থ গুৱাহাটীত, মানে বহুত পূজাই হৈছে বাৰু, আমি এনেই 2খন পূজাতহে সোমালোঁ। এয়া চাওকচোন, এইখন বেলেগ পূজা, তাৰ ওচৰতে হয়। এইখন পূজাত নামা নহ'লে আৰু বাহিৰৰ পৰাই চালোঁ। চাই পেলাই আমি এয়া আহি গ'লোঁ। আহি পেলাই জু ফ্লাইঅভাৰ পালোঁহি। চাওকচোন, জু ফ্লাইঅভাৰখন ইমান ধুনীয়া হয়, একে ভাল লাগে দেখিলেই। এয়া আমি পালোঁহি চান্দমাৰি তিনিআলিত। চান্দমাৰি তিনিআলিত ভাবিলোঁ কিবা এটা খাই যাওঁ, দেৰিও হৈ গ'ল, 11:30 বাজিলে। সেইকাৰণে ভাবিলোঁ কিবা এটা ইয়াতে সৰুকৈ খাই যাওঁ। এয়া আমি খাবলৈ আহি আছোঁ। তাকে চাওঁচোন কি খাওঁ। ইয়াতে বহুতকেইখন ফাষ্টফুডৰ এনেকুৱা দোকান আছে। আমি যিকোনো এখনতে খালোঁ আৰু এয়া এইখনতে ভাবিলোঁ খাই লওঁ বুলি। খাবলৈ আচলতে বনাওঁতে বহুত টাইম লাগে, মানুহো বেছি আছিলে, অলপ বহিব লগা হ'ল, সেইকাৰণে টাইম লাগিলে আৰু মানুহ বেছি থকাৰ কাৰণে। পূজা ছিজন আচলতে, সেইকাৰণে মানুহবোৰ বেছি হয়েই আৰু বাৰু। এয়া মোৰ খোৱা আহি গ'ল, মই চিকেন ফ্ৰাইড ৰাইচ দিলোঁ। এয়া খাই লওঁ এতিয়া, বাই বাই। কেনেকুৱা পালে জনাব।